নাৰী শক্তি হৈছে এগৰাকী নাৰীৰ ভিতৰত থকা সাহস, ধৈৰ্য, আত্মবিশ্বাস আৰু আত্মসন্মানৰ মিলিত ৰূপ। নাৰী শক্তি কেৱল শাৰীৰিক শক্তিত সীমাবদ্ধতা নহয়, ই মানসিক, সামাজিক আৰু নৈতিক শক্তিৰো প্ৰতিফলন। এগৰাকী নাৰী একে সময়তে মাতৃ, ভগ্নী, পত্নী, কন্যা আৰু সমাজৰ এক দায়িত্বশীল নাগৰিক হিচাপে নিজৰ ভূমিকা দক্ষতাৰে পালন কৰে। নাৰী শক্তিয়ে নাৰীক সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। সমাজত বহু নাৰীয়ে অন্যায় আৰু কষ্টৰ সন্মুখীন হ'লেও তেওঁলোকে হাৰ কেতিয়াও নামানে। শিক্ষা, কৰ্মক্ষেত্ৰ, ৰাজনীতি, বিজ্ঞান, খেলা-ধূলা আদি সকলো ক্ষেত্ৰতে নাৰীয়ে নিজৰ যোগ্যতা প্ৰমাণ কৰি আহিছে। আজি নাৰী স্বাৱলম্বী, সচেতন আৰু সিদ্ধান্ত ল'বলৈ সক্ষম হৈছে।